বেক টু মাই চেনেল অনুস্মিতা ৱাইটি ক্ৰিয়েশ্যন। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। আৰু এতিয়া মই ওলাই যাম। আমাৰ গাঁৱত আছে ফাংচন, দিনত প্ৰগ্ৰেম নাচি, এতিয়া হ'ব সাংস্কৃতিক সন্ধিয়া। তাত থাকিব গায়ক আছে, তাৰপাছত ডেন্স হ'ব, কবিতা আবৃত্তি হ'ব। আৰম্ভ হ'লে মোৰ লগত আপোনালোকে বলক ফাংচন চাব দাউৰি। আৰু গাঁওখনৰ নাম আমাৰ ফুলকুচি। ঠিক আছে, আপুনি কবিতাটি আবৃত্তি কৰি দিয়ক। ঠিক আছে, আপুনি কবিতাটি আবৃত্তি কৰি দিয়ক। চেলফি লেলে কবিতা আবৃত্তি চাই মই বহুত হাঁহিলোঁ, বহুত হহুৱাই। ভয় কৰিব নালাগে আৰু বাকীখিনি গাই দিয়ক। নিশ্চয় হাঁহিব, ভাল পাব চাই। আমি আমাৰ মাজত উপস্থিত হৈছে কণমানি হৰ্ষিতা পাঠক। হৰ্ষিতা পাঠক, হৰ্ষিতা পাঠক, আপোনাৰ কবিতা মোৰ নাম শ্ৰী হৰ্ষিতা পাঠক। হৰ্ষিতা পাঠক জগ 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 কবিতা জগ 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 চলেলের গাড়ি পিক 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 ধরে মটর গাড়ি কিলিং কিলিং গাড়ি সাইকেল আহে গুম গুম শব্দরে উগ্রা জাহাজ চলে। বহুত বহুত ধন্যবাদ। নমস্কার। হৰ্ষিতা পাঠক, আপুনি ঘৰত কি কৰি ভাল পায়? খেলি ভাল পাওঁ, পঢ়ি ভাল পাওঁ আৰু খেলি ভাল পাওঁ। আপুনি ঘৰত কি কি খায়? ওষ। ঠিক আছে, ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। জনাই দিয়ক। মোৰ নাম শ্ৰী ৰূপজ্যোতি পাঠক। আপোনাৰ দেউতাৰ নাম? দেউতাৰ নাম শ্ৰী দীপুল পাঠক। আপোনাৰ গাঁওখনৰ নাম? ফুলকুচি। ঠিক আছে, আপুনি কবিতাটি ধুনীয়াকৈ আবৃত্তি কৰক। নমস্কাৰ, মোৰ নাম ৰূপজ্যোতি পাঠক। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল পখিলা। চোৱাচো পখিলাটি কেনেনো বন, কেনেনো ধুনীয়া তাৰ পাখি দুয়োকণি, ৰঙা নীলা হালধীয়া সৰু পখিলাই কণ কণ পাখি মাৰি উৰি গুচি যায়। নমস্কাৰ। আমাৰ ৰূপজ্যোতি পাঠক, আপুনি ঘৰত কি কৰি ভাল পায়? কি কৰি খেলি ভাল পাওঁ। কি খেলি ভাল পায়? কি গাড়ী চাড়ী খেলি থাকোঁ এনেই। আৰু আপুনি কি খাই ভাল পায়? কি খাই ভাল পায়? কি খাই গাখীৰ খাই ভাল পাওঁ। আৰু কি কৰি ভাল পায়? আৰু কি কৰি ভাল পায়? বিস্কুট চিস্কুট এনে খাই থাকোঁ। ঠিক আছে, আপোনাৰ ভৱিষ্যত। আৰু আপুনি বেলেগ কিবা কবিতা জানে নেকি? বেলেগ আজি স্লিপিং জানো। এবাৰ গাব নেকি? আপুনি এবাৰ গাই দিয়কচোন। Are you sleeping? Are you sleeping? Brother John, Brother John. Morning bells are ringing, morning bells are ringing. Ding dong ding, ding dong ding. ৰূপজ্যোতি পাঠক, আপুনি স্কুলত দুষ্টামি কৰে নেকি? নকৰোঁ। এয়া মঞ্চত সুপ্ৰীতম পাঠক। নমস্কাৰ, মোৰ নাম শ্ৰী সুপ্ৰীতম পাঠক। মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। এককে নেখাওঁ আজি একেবাৰে ভোজ নাই, আছে যদি আগাহেৰ চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰকাৰ, খেজুৰীৰ গুড় নেকি লৈ আহা এইফালে। নমস্কাৰ। সুপ্ৰীতম, আপুনি
আপোনাৰ পৰিচয়টো এবাৰ জনাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী সুপ্ৰীতম পাঠক। মোৰ পাপাৰ নাম জয়ন্ত পাঠক, মাৰ নাম চুমি পাঠক। আপোনাৰ গাঁওখনৰ নাম? ফুৰকুচি। আপুনি কি কৰি ভাল পায়? ক্ৰিকেট খেলি আৰু আৰু খেলন কিবা কিবি। আপুনি ঘৰত কি খাই ভাল পায়? মই মাংস। হয়। কবিতাটিৰ শিৰোনামা সাগৰ দেখিছা, কবি দেৱকান্ত বৰুৱা। সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম সলিল ৰাখি, বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী। ধিতিষ্মান, আপোনাৰ সম্পূৰ্ণ পৰিচয়টো আমাক জনাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী ধিতিষ্মান পাঠক। মোৰ দেউতাৰ নাম শ্ৰী সঞ্জীৱ পাঠক। মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল গছ ভাল পোৱা ককাৰ খং। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? আপুনি কি কৰি ভাল পায়? খেলি। আৰু কি কৰি ভাল পায়? ঘৰত কি কৰি ভাল পায়? লাজ কৰিব নাপায় নহয়। আপুনি খেলি। অঁ, আপোনাৰ ৰাইজৰ বিপুল দাবীত আৰু এটি গান গাবলৈ আমি অনুৰোধ জনাইছোঁ। কবিতাটিৰ নাম হ'ল অকণমানিৰ প্ৰাৰ্থনা। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া, সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জলক তোমাৰ জ্যোতি জলময়, সুন্দৰ তুমি য'তে। গাইজ, আপোনালোকে কবিতা আবৃত্তিখিনি নিশ্চয় চালে। ইমান ফানি হৈছে, তাৰমানে কি ক'ম। সেয়েহে গোটেইখিনি ভিডিঅ'ই মই দিছোঁ, যিখিনি মানে ফানি লাগিছে সৰু ল'ৰা ছোৱালী। ভিডিঅ'খিনি দিয়াৰ বাবে আপোনালোকে বেয়া নাপাব, জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণেই দিছোঁ। আৰু এতিয়া ছুপাৰষ্টাৰ আছে আৰু গায়ক আছে, দেখাই থাকিম আপোনালোকক। বাই বাই। এতিয়া ওলাইছোঁ মানে আগৰ নিচিনাকৈয়ে যাম, আৰু নিপিন্ধোঁ কাৰণ বিৰাট ঠাণ্ডা, কাপোৰ খুলি থাকিবলৈ মন নাই। শ্ৰদ্ধাৰ বিহুমূলীয়া ৰাইজ, আপোনালোকৰ ওচৰত আমি এতিয়া ছুপাৰষ্টাৰ প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু এতিয়া ছুপাৰষ্টাৰ প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। এই যে কণমানি ছোৱালীজনীয়ে নাচি আছে, তেওঁ এই ফাৰ্ষ্ট প্ৰাইজটো পাইছে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই ফ্ৰেণ্ড, লাভ ইউ অল। আৰু গায়কেও গান গোৱা ভিডিঅ' মই কৰি থৈছিলোঁ। যদি তেওঁলোকৰ ভিডিঅ' আপলোড কৰিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, এটা কমেণ্ট কৰিলেও মই ভিডিঅ'টো আপলোড কৰিম।